মৰ্নিং এভৰিৱান মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মহানৱমী, সেই গতিকে ঘৰৰ ওচৰতে এখন পূজা হয়, তাতে শৰাই দিছোঁ। বৰ্তমান এতিয়া তাতে বন্তি জ্বলাব যাব ওলাইছোঁ। ভাবিলোঁ মোৰ লগতে আপোনালোককো লগত লৈ যাওঁ, ব'লকচোন। পূজা মণ্ডপ পাইছোঁহি। প্ৰথমতে মই বন্তি জ্বলাই লওঁ। বন্তি জ্বলাই মই বাহিৰে মোৰ পাতি লোৱা দাদা এজনৰ ঘৰত সোমালোঁ। তাত আহি দেখোঁ বৌয়ে কুমাৰী পূজা কৰি আছে। সেইখন সুবিধা ময়ো পালোঁ। সঁচাকৈ আজি মোৰ মনটো ইমান ভাল লাগিল। মই লক্ষীনগৰ চাৰিআলিত সোমালোঁ। এয়া হৈছে লক্ষীনগৰ চাৰিআলিৰ কাঠৰ মূৰ্তি। এয়া কুমাৰী পূজাৰ পিছতেই আজি নৱমী পূজাত হোম হয়। এয়া বৰ্তমান হোম হৈ আছে। আমি ভোগ খাবলৈ বহিছোঁ, খাই লওঁ দেই। হাই, আমি
এতিয়া পিছবেলা পূজা চাবলৈ আকৌ ওলাই আহিলো ক'ত যাবা পূজা চাবলৈ মই কাম দে আমি আজি পূজা চাবলৈ যে খেৰ ঢাকা সেই খেৰ দি বনাই জাপি দি বনাই সেইটো জেগালৈ এবাৰ মই এতিয়া সোমাবলৈ বিচাৰিছোঁ ঠিক আছে আৰু মই পিষ্টল কিনিবলৈ বিচাৰিছোঁ ঠিক আছে বাৰু দেই আমি পিষ্টলো কিনিম ভালকৈ পূজা চাম তাৰপিছত কিবা কিবি খাম আপোনালোকক দেখুৱাই যাম চাই থাকক নগাঁও পানীগাঁও ছয়ালি বিৰাটেই ধুনীয়া বনাইছে পেণ্ডেলটো ব'লকচোন ভিতৰৰ দিশে সোমাই যাওঁ পানীগাঁও চাইডৰ পৰা ওলাই এয়া আমি আকৌ আহি আছোঁ বিৰাটেই ভিৰ এইটোতো হেৰি এটা ভূত এইটো ভূত ওপৰ শিৱ নামিম দেতা বৰ্তমান ধাবাত সোমাইছোঁ ইয়াত খাবলৈ লৈছোঁ ইয়াত চাওমিন অৰ্ডাৰ দিছোঁ আৰু চিকেন পোলাও অৰ্ডাৰ দিছোঁ খাই লওঁ তাৰপিছত লগ পাই আমাৰ বৰ্তমান খোৱা বোৱা হৈ গ'ল আৰু আজিলৈ পূজা ইমানতে শেষ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আজিলৈ বাই আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ গুড নাইট